জীৱনত যাক বেছি ভাল পাইছিলোঁ আজি সেয়ে বুজাই দিছে যে কাকো বহুত বেছি ভাল পাবলৈ নাই। এই জগতত সঁচা ভাল পোৱাৰ কোনো মূল্য নাই, কাৰণ এই জগতত চবেই মাথো সুন্দৰ মানুহ বিচাৰে, কিন্তু কোনেও সুন্দৰ মন নিবিচাৰে। ব্যৱহাৰ ভাল থাকিলে বন্ধুৰ কোনো অভাৱ নাথাকে, সেইটো ছ'চিয়েল মিডিয়াই হওক বা বাস্তৱ জীৱন। মিছাকৈ হাঁহিব পাৰিলেও মিছাকৈ কান্দিব পৰা নাযায়, কাৰণ হাঁহি বাহিৰৰ পৰা আহে আৰু কন্দাটো ভিতৰৰ পৰা আহে। তোমাৰ দুৰ্বলতাৰ কথাখিনি মাথো তাৰ লগতে শ্বেয়াৰ কৰা, যিয়ে তোমাৰ বেয়া সময়তো তোমাৰ কাষত থাকে। পাৰিলে ভাল পোৱা, নোৱাৰিলে ঘৃণা কৰা, তথাপিও অৱহেলা নকৰিবা। জীৱনৰ কঠিন দুটা সত্য কথা। 1 নম্বৰ, মাৰ সমান কোনেও ভাল পাব নোৱাৰে। 2 নম্বৰ, দুখীয়াৰ কোনো বন্ধু নহয়। মানুহে সকলোতকৈ বেছি কষ্ট পায় যেতিয়া তাৰ প্ৰিয় মানুহটোৱে কথা কোৱাৰ আগ্ৰহটো কমাই দিয়ে। ল'ৰা হৈ জন্মিছা যিহেতু টকা ইনকামৰ কাৰণে এদিন নহয় এদিন ঘৰ এৰিবই লাগিব, কাৰণ টকা নাথাকিলে কোনেও ভাল নাপায়। প্ৰেম সৰুকালততো ফ্ৰীতে পোৱা গৈছিল, যৌৱনত সেইটো অৰ্জন কৰি ল'ব লাগে, আৰু বৃদ্ধকালত সেইটো ভিক্ষা কৰিব লাগে। মানুহৰ জীৱনত সকলোতকৈ ডাঙৰ দুৰ্বলতা হ'ল ভাল পোৱা। যাৰ জীৱনত ভাল পোৱা নাই তাৰ জীৱনত কোনো দুৰ্বলতাও নাই। কাষত থাকিলে যিয়ে মূল্য নুবুজে, দূৰত আঁতৰি গৈ মূল্য কি বস্তু বুজাই দিয়ে ভাল। কি হ'ব ইমান পাৰফেক্ট মানুহ বিচাৰি, যদি তাত সঁচা ভাল পোৱাই নাথাকে? এজনে সময় পালে মাথো মেছেজ কৰে, আৰু আনজনে মূৰ্খৰ নিচিনা সেই মেছেজৰ অপেক্ষাত বহি থাকে। কাকো কেতিয়াও কথা কোৱাৰ কাৰণে বাধ্য নকৰাবা, মনে মনে থাকা আৰু তাক বুজাই দিয়া তুমিও তাৰ অবিহনে থাকিব পাৰিবা। যি স্মৃতিবোৰক আমি সুখৰ স্মৃতি বুলি সাঁচি ৰাখিছিলোঁ, এসময়ত সেই সুখৰ স্মৃতিবোৰেই আমাক আটাইতকৈ বেছি কষ্ট দিছে। প্ৰেম শব্দটো বহুত সৰু হ'লেও এই এটা শব্দই এটা মানুহক শেষ কৰি দিয়াৰ ক্ষমতা